কবিতাৰ শিৰোনামা সি প্ৰেমিক চৰাই আছিল। সি সঁচাকৈ প্ৰেমিক চৰাই আছিল। তাৰ প্ৰেমৰ উৎভ্ৰান্ত কোকবোৰে আলিংগনাবদ্ধ হ'ব খোজে তেজৰ সতে। একাত্ম হোৱাৰ সংবেদনশীল আহ্বানত সত্য প্ৰস্ফুটিত এমুখ হাঁহিটোৰ দৰে। ना जिया जिंदगी एक पल भी तुझसे होके जुदा। ইয়ালি হেনো প্ৰেমৰে প্ৰথম শব্দ তুমি কোৱাৰ দৰে উদ্ভাসিত হোৱা ধমনীৰ সোঁতত কেৱল প্ৰেম বয় শেষৰ পৰা পৰিশেষলৈকে। আজিও অবুজন হৈ ৰৈ থকা কেঁকুৰিটো চাইকেলৰ টিলিঙাত সচেতন হৈ পৰে। ভৰ দুপৰীয়াৰ সপোনৰ মাজমজিয়াত হেতা ওপৰাকৈ আহি থকা পথচাৰী কোঢ়ালত নিজক হেৰুৱাই প্ৰত্যাহ্বান ৰচে। তেজৰ সতে একাত্ম হোৱাৰ বাসনা এতিয়া মিশ্ৰ ভগ্নাংশৰ সমাধাবিহীন উত্তৰ হৈয়ে ৰ'ল। সি সঁচাকৈয়ে প্ৰেমিক চৰাই আছিল। আৰম্ভণিৰ পৰাই সি প্ৰেমৰ উদাত্ত পূজাৰী আছিল। কবিতাটো লিখিলে ছোনিয়া ৰাভাই।